হেল্ল' বন্ধু বান্ধৱীসকল সিদিনা আমি পিকনিকৰ উদ্দেশ্যে গৈ ওলালোগৈ চৰাইদেউ ডিষ্ট্ৰিক্টত অৱস্থিত বিখ্যাত ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে পৰিগণিত হোৱা চৰাইদেউ মৈদাম আৰু তাত আমি পিকনিকো খালোঁ লগতে চৰাইদেউ মৈদামো চালোঁ। ঐতিহাসিক হিচাপে পৰিগণিত হোৱাৰ পাছত আমি প্ৰথমবাৰ গৈছোঁ মানে ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে পৰিগণিত হোৱাৰ পাছত আগতে গৈছোঁ কিন্তু এতিয়া আমি শুনুক লৈ গ'লোঁ শুনুৱে এবাৰো দেখা নাই গতিকে তাক দেখাবৰ বাবে লৈ গ'লোঁ আৰু পিকনিকো খালোঁ। এয়া ঘৰতে ৰান্ধি বাঢ়ি লৈ গৈছিলোঁ, কণী বইল কৰি নিছিলোঁ আৰু পকৰি বনাই লৈ গৈছিলোঁ। চাহে সৈতে খাই ল'লোঁ। গৈ পাই এইখন হৈছে চৰাইদেউৰ পিকনিক প্লেচ। এখন পথাৰ হয়, একদম বনেৰে ভৰি আছে, একদম বনভোজ খোৱা ঠাই আৰু বনত ভোজ খোৱা ঠাই আচলতে। মানুহবিলাক এনেকৈ গ্ৰুপ হৈ যিবিলাক দূৰৰ পৰা গৈছে, ওচৰৰ মানুহো কিছুমান গৈছে, গৈ পেলাই তাতে কিছুমানে ৰন্ধা বঢ়া কৰি খাইছে, কিছুমানে ঘৰতে ৰান্ধি নিও হয়তো খাইছেগৈ। তাৰপিছত দেখাবৰ বাবে মই ওলাই আহিলোঁ। এয়া চৰাইদেউত আছোঁ আমি বৰ্তমান। চৰাইদেউ এয়া মৈদাম চব এইবিলাক হৈছে চৰাইদেউ মৈদাম। আমি সোমোৱা নাই এতিয়ালৈকে, সোমাম আৰু পিছত। প্ৰথম আপোনালোকক পৰিৱেশটো দেখাই লৈছোঁ। চৰাইদেউ মৈদাম আৰু এইফালে পিকনিকৰ উদ্দেশ্য অহাসকলে এনেকৈ পথাৰখনত এইফালে এয়া পিকনিক প্লেচৰ কাষতে চৰাইদেউৰ মহোৎসৱৰ বেনাৰখন আঁৰি থোৱা আছে, মই আপোনালোকক দেখাইছোঁ। আৰু কাষতে এইবিলাক সৰু সৰু দোকানবিলাক। এয়া আমি এই ঠাইতে পিকনিক খালোঁ। ঘৰতে যিহেতু ৰান্ধি বাঢ়ি নিছিলোঁ আপোনালোকক কৈছোঁৱেই। আৰু এইখন চক একদম মানে বনভোজস্থলী চৰাইদেউৰ, একদম বনভোজ আৰু মানে বনতেই ভোজ খাব লাগিব ইয়াত, গোটেই বনৰ ওপৰতে দেই, একদম কোমল কোমল বন। বৰ্তমান মৰহি গৈছে, বনৰ ওপৰতে সকলোৱে কিছুমানে ৰান্ধিছে, কিছুমানে খাইছে। এয়া চক চাহ বনাইছে এওঁলোকে, গ্ৰুপকৈ মানুহবিলাক আহিছে আৰু ফূৰ্তি কৰিছে নিজাববীয়াকৈ সুন্দৰকৈ সকলোৱে খাইছে। কিছুমানে স্কুলৰ এক্সকাৰ্ছন হিচাপতো আহিছে মৈদাম দেখাবৰ বাবে, সৰু ল'ৰা ছোৱালীবিলাকক লৈ আহিছে। কিছুমানে এনেদৰে আহিছে, চব মানুহবিলাক বহি বহি সকলোৱে খাইছে। দেখি ভাল লাগে এনেধৰণৰ পৰিৱেশবিলাক। বছৰৰ সকলো সময়তে যিহেতু দেখিবলৈ পোৱা নাযায়, এই জানুৱাৰী মাহতে আৰু ডিচেম্বৰ জানুৱাৰী মাহৰ ভিতৰতে পায় আৰু এনেকুৱা সুন্দৰ পৰিৱেশবিলাক। সকলোৱে একগোট হৈ কোনো দিগদাৰ নোহোৱাকৈ সুন্দৰকৈ মনৰ আনন্দত এসাঁজ খাইছে, ফূৰ্তি কৰিছে। এয়া চব পৰিৱেশটো মই দেখাইছোঁ আৰু মই আপোনালোকক দেখাবৰ বাবে এয়া ওলাই আহিলোঁ অকণমান পৰিৱেশটো দেখাবলৈ। আৰু দূৰত সুন্দৰকৈ জুবিনদাৰ গীত বাজি আছে। সকলো মানে কি ক'ম আৰু, সকলো মানে পিকনিক স্থলীতে জুবিনদাৰ গীতেই বাজে আৰু আজিকালি। আগতেতো বাজেই বাৰু, এতিয়াও সকলোতে বাজি থাকে। যিহেতু তেখেতৰ মাততেই বহুত যাদু আছে, তেখেতৰ মাতে সকলোকে মন ভুলাই পেলায়। ইমান ধুনীয়া গান, বহুত প্ৰিয় গান মোৰ ঘৰত বাজি আছে, সকলোৱে প্ৰিয় আচলতে, সেইকাৰণে সকলোৱে বজায় সেইবিলাক গান। ৰিলছ কৰিছে। গতিকে অসমৰ বিখ্যাত পিকনিকস্থলীবিলাকৰ ভিতৰত চৰাইদেউ অন্যতম। যিহেতু তাত পিকনিক খাবলৈ জেগাও বহুত ধুনীয়া আছে, একদম বনৰ দলিচা আছে বনভোজ খাবৰ বাবে। ওচৰতে যিহেতু পথাৰখন আছে, একদম বননি আৰু ৱৰ্ল্ড হেৰিটেজ ছাইট। বিশেষকৈ এয়া দেখাই আছোঁ মই আপোনালোকক চৰাইদেউ মৈদাম দেই। সকলো মৈদামত উঠিবলৈ নিদিয়ে ওপৰত, এইটোত উঠিবলৈ দিছে। যিবিলাকত নিদিয়ে এনেকৈ ৰছী বান্ধি দিছে, তাত উঠিব নোৱাৰি। চাওক ইমান সুন্দৰ পৰিৱেশ চাবলৈ পাব, ইতিহাস প্ৰসিদ্ধ ঠাই। যাব লাগে পিকনিকৰ উদ্দেশ্যে হ'লেও, শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে হ'লেও। এয়া চাওকচোন, ভিডিঅ'টোত মই দেখাই আছোঁ, আপোনালোকে মন দি চাব। আমি চৰাইদেউ মৈদামত উঠিছোঁ। চৰাইদেউ মৈদামত বাহনী তলেদি আহিছোঁ। এয়া ৰ'বা, এইফালে ঘূৰি আহোঁ লওঁ আকৌ, চব চাব লাগিব। ইমান ধুনীয়া কৰিলে দেই।
আগতেও ধুনীয়া আছিলে কিন্তু এনেকুৱা ৰাস্তাবোৰ এতিয়া নতুনকৈ বনাই দিলে আমি পিছে এতিয়া নহয় আৰু 2008 চন মানতে আহিছিল বাৰু এটা ধুনীয়া আহিছে ন পুৰা চাহ লাগিছে নেচাৰেল ইমান জথৰা ফটৰাকৈ লাগিব চফা কৰিব নোৱাৰে নেকি এইখিনি হৈছে সেই বিখ্যাত ঠাইডোখৰ য'ত আমি চৰাইদেউ বুলি চাৰ্চ কৰিলে এই ঠাইডোখৰেই দেখি পাওঁ সকলোৱে ফটো তুলিছে ভিডিঅ' কৰাই ভিডিঅ' কৰিছে সকলো মানে এইখিনিতে সোমাই গৈছে ভিতৰলৈ এইডোখৰ ঠাই প্ৰায় চৰাইদেউ বুলি চাৰ্চ কৰিলে এই ঠাইডোখৰে আমি দেখা পাওঁ গতিকে আপোনালোকক মই যিমান পাৰিছোঁ দেখাবৰ বাবে চেষ্টা কৰিছোঁ মই যিমানখিনি ঘূৰিছোঁ চৰাইদেউৰ মৈদামৰ ওপৰত আপোনালোকক দেখাই আছোঁ এয়া আমি অলপ তাতে বহিলোঁ এই মৈদামটো যে চাৰিওফালে ৰছীয়েদি মাৰ্ক কৰি থোৱা হৈছে বান্ধি থৈছে যি দেখিছে পুতি গতিকে এই মৈদামটোৰ ওপৰত মানে উঠিবলৈ নিদিয়ে এনেধৰণে বহুকেইটা মৈদাম আছে সেই মৈদামকেইটাৰ ওপৰত আপোনালোকক খোজকাঢ়িবলৈ নিদিয়ে এই কাষৰ মৈদামটো একেই তাত খোজকাঢ়িবলৈ নিদিয়ে এতিয়া বৰ ধুনীয়া পৰিৱেশ চাওকচোন মৈদামবিলাকৰ কথা শুনিয়ে থাকোঁ আগতে বাৰু দেখিছোঁ কিন্তু বৰ্তমান বহুত ধুনীয়াকৈ বনালে এনেকৈ বহিব পৰা জেগা কৰি দিছে ইমান ধুনীয়াকৈ চকী বেঞ্চ এনেকৈ দি দিছে বহুত ভাল লাগিছে চাই চাওক আপোনালোকে দেখাইছে और 31 32 और 33 करूँ वो मैं तो टेम्पल ट्री लिखा है ना मैं गफर नाम से लिखा है ইয়াতে আৰু আমি ৰৈ ফটো তুলিছোঁ ভিডিঅ' কৰিছোঁ অলপ বহিছোঁ যিহেতু মৈদামত খোজকাঢ়ি ভাগৰো লাগে আৰু ফটো তোলা ভিউটো সঁচা যথেষ্ট ধুনীয়া চাওকচোন ইমান ধুনীয়া এডোখৰ ঠাই ফটো ধুনীয়া উঠিছে ভিডিঅ'ও নিশ্চয় ধুনীয়া দেখিছে আপোনালোকে নহয় জানো এই ফলকখনত আকৌ দিখৌ নদীত যে উদ্ধাৰ হৈছিল 2000 চনত লৌহ নিৰ্মিত নাওখন সেই নাওখনৰ বিষয়ে সবিশেষ লিখা আছে এইখন নাওখন ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে পৰিগণিত হোৱা আহোম ৰজাসকলৰ এই সমাধিস্থল মৈদাম আপোনালোকক দেখাবলৈ পাই মই সুখী হ'লোঁ ভিডিঅ' আকাৰে হ'লেও যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ গতিকে আপোনালোকে মোৰ ভিডিঅ' চাই যদি ভাল পাইছে আৰু কিবা উপকৃত হৈছে বুলি ভাবিছে গতিকে লাইক কৰিব কমেণ্ট কৰিব মই চেষ্টা কৰিম দিবৰ বাবে উত্তৰ আৰু এয়া কেইকপিমান আমি ফটো তুলিছিলোঁ এই ফটো কেইকপিও আপোনালোকক দেখাইছোঁ এয়া মই মৈদামৰ ফটো তুলি থাকোঁতে আমাৰ এখেতে তোলা ফটো এয়া আমাৰ পিকনিকস্থলীৰ ফটো আপোনালোক আহিব পাৰে পিকনিক খাবলৈ বৰ সুন্দৰ ঠাই জ্ঞানো পাব আৰু সুখীও হ'ব ধন্যবাদ